পাহাৰৰ দৰে সমস্যাৰ সন্মুখীন হোৱাৰ পিছত নিজকে সৰু বুলি নাভাবিবা। যিসকলৰ সাহস আছে তেওঁলোকে হিমালয়ৰ শৃংগলৈ উঠি যায়। তুমি চেষ্টা কৰি থাকা, নিশ্চয় এদিন সফলতা লাভ কৰিবা। লক্ষ্যত উপনীত নোহোৱালৈকে হাৰ মানিব নালাগে। জীৱনত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলেহে সফলতা লাভ কৰে, কাৰণ জীৱনটো এক সংগ্ৰাম আৰু প্ৰতিজন ব্যক্তিয়ে ইয়াৰ সন্মুখীন হ'বলগীয়া হয়। সফলতা সকলোৱে ভাল পায় আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ সপোন পূৰণৰ চেষ্টা কৰে, কিন্তু অলপ অসুবিধাৰ সন্মুখীন হ'লেই অনুভৱ কৰে যে তেওঁৰ বাটত এক বৃহৎ বাধা আহি পৰিছে আৰু তেওঁৰ সকলো বাট বন্ধ হৈ গৈছে, যাৰ বাবে তেওঁ নিৰুৎসাহিত হৈ পৰে। তেওঁ অনুভৱ কৰে যে তেওঁৰ প্ৰচেষ্টা অসাৰ হৈ গৈছে। বেছিভাগ মানুহৰ ক্ষেত্ৰত এনেকুৱা হয়। কিন্তু আনফালে পৃথিৱীত এনেকুৱা মানুহো আছে যিসকলে অতি কঠিন পৰিস্থিতিতো হাৰ মানা নাই, নিৰন্তৰ নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে, কাৰণ তেওঁলোকে কেতিয়াও অনুভৱেই কৰা নাই যে তেওঁ হাৰি আছে আৰু সেইবাবে তেওঁলোকে সফলতাৰ বাটত আগুৱাই গৈছে। ঢৌৰ ভয়ত নাওখন পাৰ নহয় আৰু চেষ্টা কৰাসকলে কেতিয়াও হাৰি নাযায়। মনত থকা ভয়ে আমাক আগুৱাই যোৱাত সদায় বাধা দিয়ে। হেৰুৱাৰ ভয় থকা ব্যক্তিয়ে কেতিয়াও নিজৰ সম্পূৰ্ণ সামৰ্থ্যৰে কাম কৰিব নোৱাৰে। তেওঁৰ মনটোৱে তেওঁক সদায় দুৰ্বল অনুভৱ কৰাব। তুমি যি ক্ষেত্ৰত নাথাকা কিয় আৰু যি কামকেই নকৰা কিয়, তোমাৰ মনটোক জয় কৰাটো অতি প্ৰয়োজনীয়, কাৰণ নিজৰ মনৰ দ্বাৰা পৰাজিত হোৱা ব্যক্তিয়ে অপৰিসীম সম্ভাৱনা থকাৰ পিছতো কেতিয়াও সফল হ'ব নোৱাৰে। যদি তুমি জয়ী হ'ব বিচাৰা তেন্তে বিফলতাৰ সকলো পথ বন্ধ কৰা। তুমি নিজেও নিশ্চয় অনুভৱ কৰিছা যে যেতিয়া এজন ব্যক্তিৰ সকলো পথ বন্ধ হৈ যায় তেতিয়াহে তেওঁ আটাইতকৈ কঠোৰ পৰিশ্ৰম কৰে আৰু সফলতা লাভ কৰে। নিজৰ সফলতাৰ বাবে নিজকে উৎসৰ্গা কৰা আৰু নিজৰ বিফলতাৰ কথা চিন্তা কৰিব বন্ধ কৰা, কাৰণ তোমাৰ হাতত বিফল হোৱাৰ কোনো বিকল্প নাই। নিজকে বিফল হোৱাৰ কোনো বিকল্প নিদিবা। ভয় নকৰিবা, কোনো সমস্যা তোমাৰ সামৰ্থ্যতকৈ ডাঙৰ নহয়, এই কথা সদায় মনত ৰাখিবা। সংগ্ৰাম কৰা, ভাগৰুৱা হ'লে জিৰণি লোৱা, কিন্তু কেতিয়াও হাৰ নামানিবা। চোৱা, আমি যেতিয়া যিকোনো কাম কৰোঁ তেতিয়াই আমি ভাগৰি পৰোঁ আৰু এইটো স্বাভাৱিক, কিন্তু আমি দৃঢ়তা আৰু সহনশীলতাৰে আগবাঢ়িব লাগিব। ইয়াৰ দ্বাৰা আমাৰ সীমাবদ্ধতা অতিক্ৰম কৰি অসাধাৰণ সফলতাৰ দিশে আগবাঢ়ি যোৱাৰ সুযোগ পোৱা যায়। গতিকে তোমাৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামক শক্তিশালী কৰা আৰু সদায় তুমি জয়ৰ আশা ৰাখা। গতিকে মনত ৰাখিবা, যেতিয়াই তুমি অতি ভাগৰুৱা হোৱা বা আন কথাত ক'বলৈ গ'লে তুমি ক্লান্ত হৈ পৰা, তেতিয়া অলপ সময় ৰৈ জিৰণি লোৱা, কিন্তু কেতিয়াও হাৰ নামানিবা। তেতিয়াহে তুমি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। ধৈৰ্য আৰু সংগ্ৰামৰ দ্বাৰাহে আমি সফলতাৰ দিশত আগবাঢ়িব পাৰিম। যিকোনো কঠিন পৰিস্থিতিত থিয় হৈ যুঁজ দিয়াটো আমাৰ বাবে গুৰুত্বপূৰ্ণ। হাৰ মানিবৰ পৰিৱৰ্তে আমি আগবাঢ়ি যোৱাটো উচিত। সংগ্ৰামে আমাক শক্তিশালী কৰি তোলে, আমাৰ দক্ষতা আৰু কৰ্মজীৱনৰ বিকাশ ঘটায় আৰু নতুন উচ্চতাত উপনীত হোৱাত সহায় কৰে। সফলতাৰ ৰহস্য হৈছে সংগ্ৰাম কৰা। যেতিয়া আমি সংগ্ৰাম কৰোঁ তেতিয়া আমাৰ কৌশলগত আৰু আধ্যাত্মিক শক্তি জাগ্ৰত হয়। আমি আমাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওঁ আৰু সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰোঁ। আমাৰ যুঁজাৰু মনোভাৱে আমাক সফলতালৈ লৈ যায় আৰু আমাৰ চৌপাশৰ মানুহক প্ৰভাৱিত কৰে। পৃথিৱীত তেনে কোনো ব্যক্তি নাই যাৰ কোনো সমস্যা নাই, আৰু তেনে কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই। লক্ষ্যস্থান যিমানে ওখ নহওক কিয়, বাটবোৰ সদায় ভৰিৰ তলেদিয়েই পাৰ হৈ যায়। যদি তুমি কেতিয়াবা বৈ যোৱা নদী এখন ভালদৰে পৰ্যবেক্ষণ কৰিছা, তেন্তে তুমি নিশ্চয় উপলব্ধি কৰিছা চাগে যে ইয়াৰ উৎসৰ পৰাই ই অতি বেগেৰে বৈ যাবলৈ আৰম্ভ কৰে, আৰু ইয়াৰ লক্ষ্য আৰম্ভণিৰে পৰাই গন্তব্যস্থানত উপনীত হোৱা। কেতিয়াবা বাটত বহু অসুবিধা আহে, কিন্তু সেই হাজাৰ বাধাৰ মাজতো নদীখনে বৈ থাকে। হয়, কোনো ঠাইত ইয়াৰ গতি লেহেমীয়া হয় যদিও কেতিয়াও ৰৈ নাথাকে। গুৰু গুৰু শব্দৰে বৈ যোৱা নদীখনে গন্তব্যস্থানৰ দিশে আগবাঢ়ি গৈ থাকে, আৰু যিয়ে নহওক কিয় নদীখনে নিজৰ লক্ষ্যত উপনীত হৈয়েই থাকে। তুমিও সেই নদীখনৰ দৰে হ'ব লাগিব, যিখন নদী যিকোনো মূল্যৰ বিনিময়ত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছতহে থামিব। আমাৰ জীৱনতো একেই কথা ঘটে। যদি তুমি সফল হ'বলৈ এটা লক্ষ্য নিৰ্ধাৰণ কৰা
তেন্তে সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰথম চৰ্ত হ'ল তুমি নিজৰ লক্ষ্যৰ দিশে অবিৰতভাৱে আগবাঢ়ি যাব লাগিব। এটা কথা সদায় মনত ৰাখিব লাগিব যে ক'ৰবাত ৰৈ থাকিলে বিফলতা নিশ্চিত। তোমাৰ সাহস ভাঙিব নিদিবা, কাৰণ আজি অলপ কঠিন, কাইলৈ অলপ ভাল হ'ব। মাথো আশা হেৰুৱাব নালাগে, ভৱিষ্যত নিশ্চয় বেটাৰ হ'ব। যেতিয়ালৈকে তুমি চেষ্টা কৰি থাকা আৰু পৰাজয় মানি নোলোৱা, তেতিয়ালৈকে কোনেও তোমাক কেতিয়াও পৰাস্ত কৰিব নোৱাৰে। অৰ্থাৎ যেতিয়া তুমি সংগ্ৰাম কৰি থাকা আৰু অসুবিধাৰ সন্মুখীন হোৱা, তেতিয়া তোমাৰ মনোবল আৰু দৃঢ়তাই তোমাক অবিশ্বাস্য সফলতালৈ লৈ যাব পাৰে। তুমি ভালদৰে চিন্তা কৰা, প্ৰতিটো খেলেই ভাগ্যৰ বা হাতৰ ৰেখাৰ। কিন্তু সত্যটো হ'ল যে হাত নথকা সকলোৰো ভাগ্য থাকে। চোৱা, কেতিয়া কি হ'ব কোনেও নাজানে। আমি মাত্ৰ নিজৰ ভাগ্য নিজেই বনাব লাগিব। যেতিয়া আমি সঠিক পথত খোজকাঢ়ি থাকোঁ আৰু আমি আমাৰ লক্ষ্যস্থান ওচৰতে দেখিবলৈ পাওঁ, তেতিয়া আমি বৰ সুখী অনুভৱ কৰোঁ। কিন্তু আমি লক্ষ্যস্থানত উপনীত হৈ যোৱা নাই। কাৰণ লক্ষ্যস্থানত উপনীত হ'বলৈ চুটি বাটতো এটা দূৰত্ব অতিক্ৰম কৰিব লাগে আৰু বহু সময়ত সেই দূৰত্বত বাটটো বন্ধ হৈ যায় আৰু আমি কওঁ যে আমাৰ ভাগ্য বেয়া বা আমাৰ ভাগ্যত নাছিল। কিন্তু আমি হাৰ মানিব নালাগে, নতুন পথ বাছি ল'ব লাগে আৰু ভাগ্যক জনাব লাগে যে আমি নিজৰ ভাগ্য নিজেই লিখিব পাৰোঁ। কাৰণ আমি জানো যে আমি যদি ৰৈ দিওঁ, তেতিয়া আমি আমাৰ লক্ষ্যস্থান নাপাম, আৰু যিয়ে কোনো বাট বিচাৰি নাপায় তেওঁ ভাগৰুৱা হৈ হাৰ মানি একেটা বাটতে এটা ঠাইত থিয় হৈ নিজকে নিয়তিৰ ওচৰত এৰি দিয়ে। গতিকে তুমি আকৌ উঠি এনে এটা জাপ মাৰা যে গোটেই পৃথিৱীখন তোমাৰ হাতৰ মুঠিত আহি যায়।